নমস্কাৰ সকলোকে মই মৌচুমীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাইছোঁ বজাৰলৈ আৰু মই ৰেডি বজাৰত যাওঁ। দেউতাক এটিএমত সোমাইছিলে আৰু চব পিছে গ'ল, তাকো চাবলৈ লাগে এটিএমতনো কেনেকৈ পইচা ওলায়। আজি যে বৃহস্পতিবাৰে পাহৰি থাকিলোঁ, বৃহস্পতিবাৰে ইয়াত দোকানবিলাক বন্ধ থাকে আৰু এইফালে গণেশ বাবাক বিদায় দি আছিলে। ঘূৰি আহিলোঁ, বৰষুণো পেলালে আৰু হোটেলত সোমাই পিনে চাহ একাপ খাই লৈছোঁ আৰু ওচৰৰ দোকানৰ পৰা দালি লৈ আহিলোঁ। এইবিলাক দালি ভৰাই আছিলোঁ, আহি গ'ল ই হেল্প কৰিবলৈ। এইবিলাক কাম কৰি খুব ভাল পায়। আৰু এইফালে লৈছোঁ মই মগু দালি, এইফালে ই টাটা বাই বাই দি আছে, মই গমেই নাপাওঁ। আৰু মই পিনে ভাত বনাই আছোঁ, দালিতে কিবাকিবি চব্জি দি আগে বইল কৰিছোঁ, তাৰপিছত তেল মাৰি মাছ ফ্ৰাই কৰিছোঁ আৰু খাই বৈ আজৰি। এতিয়া পিছদিনাখন ৰাতিপুৱা হয়, আমাৰ কাৰণে পুৰি বনাইছোঁ আৰু দেউতাকৰ কাৰণে শুকান ৰুটি বনাইছোঁ। এইফালে চাহ বহাইছোঁ আৰু গাখীৰো গৰম কৰি আছোঁ। ৰাতিপুৱা ৰঙা চাহে খাওঁ, গাখীৰ চাহ খালে পেটত গেছ হয়। আৰু বেঙেনা আলু ভাজিছিলোঁ, অকণমান আচাৰ লৈছোঁ, জলদি খাই লৈছোঁ। ভাতো বনাব আছে আৰু আজি কেকো বনাম। মই এটুকুৰা অমিতা, এটা আলু বইল কৰি লৈছোঁ, নিমখ আৰু হালধি দি মাছৰ লগত বনাম। 2টা চিটি মৰুৱাম। আৰু এইফালে এটা পিঁয়াজ, এটা বিলাহী, 2টা আলু সৰুকৈ কাটি লৈছোঁ। মই এইখিনি কুচিয়াৰ লগত বনাম। দেউতাকে কুচিয়া নাখায় আৰু দেউতাকৰ কাৰণে মাছ বনাম, আমিহে খাম কুচিয়া। আৰু এইখিনি কাটি লৈছোঁ সোনকালে। আদা, নহৰু, শুকান জলকীয়া আৰু কেইটামান জালুক দি ভালদৰে পিচি লৈছোঁ। এতিয়া তেলতে দিছোঁ মই তেজপাত এখিলা, পিঁয়াজ দিছোঁ এটা, এইখিনি মই ভালদৰে ভাজি লৈছোঁ ৰঙচুৱা পৰালৈকে। ইয়াতে দিছোঁ আদা নহৰু পেষ্টখিনি, এইখিনিও মই ভালদৰে ভাজি লৈছোঁ। বিলাহী দিছোঁ এফাল, গেছটো মই হাই কৰিয়ে থৈছোঁ বিলাহীখিনি গলি যাবলৈ। ইয়াতে দিছোঁ জোখ অনুসৰি নিমখ আৰু হালধি দিছোঁ। গেছটো মই মিডিয়ামত ৰাখিছোঁ, হাই কৰি থ'লে মছলাখিনি গোটেইখিনি জ্বলি যাব। ইয়াতে দিছোঁ অকণমান জিৰা, অকণমান মিট মছলা, অকণমান ধনিয়া গুড়ি দিছোঁ। মছলাখিনি ভালদৰে ভাজি লৈছোঁ তেল বিৰিঙি যোৱালৈকে। এতিয়া বিলাহীখিনিও ধুনীয়াকৈ সিজিলে আৰু এইফালে দি দিম মই কুচিয়া মাছখিনি। এতিয়া মই কুচিয়া মাছখিনি মছলাৰ সৈতে ভালদৰে 10 মিনিটমান ফ্ৰাই কৰি ল'ম। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। গেছটো মই মিডিয়ামতে ৰাখিছোঁ, বেছি হাই কৰি দিয়া নাই। ইয়াতে দি দিছোঁ আলু 2টা, এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম আৰু ঢাকন লগাই দিছোঁ। এইফালে বনাই আছোঁ অমিতা আৰু মাছ। আলুখিনি ধুনীয়াকৈ সিজি উঠিলে আৰু ইয়াতে মই দি দিছোঁ পানী 1.5 গিলাচ। আপোনালোকে পানী বেছিও দিব পাৰে বা কমো কৰিব পাৰে। আৰু ইয়াতে ঢাকন লগাই দিছোঁ। আলু ধুনীয়াকৈ সিজিলে আৰু এইপিনে কুচিয়া মাছ ৰেডি হৈ গ'ল আৰু অমিতা আৰু মাছো ৰেডি হৈ গ'ল। ভাত পানী খাই অকণমান আৰাম কৰি এতিয়া বনাব লৈছোঁ, কেক বনাব লৈছোঁ। এইটো হৈছে চকলেট কেক আৰু এটা আছে ভেনিলা কেক। 2টা অৰ্ডাৰ আছিলে মোৰ কেকৰ, এটা আছিলে 1 কেজি আৰু এটা আছিলে 1.5 কেজি কেকৰ। এইফালে 3টা কেক ৰেডি হৈ গ'ল। এইফালে মই ক্ৰীম লগাই ল'লোঁ। এতিয়া মই ডৰেমনৰ ফেচটো আগে আঁকি লৈছোঁ। এইফালে 2টা কেক ৰেডি হৈ গ'ল, 2টা ডৰেমন ফেচে লাগে বুলি কৈছিলে। এইটো এটা কেক আৰু এটা 2 লেয়াৰ কেক হয়। কেককেইটা দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু নেক্সট দিনাখন গধূলি বজাৰলৈ ওলাই গৈছিলোঁ। এইফালে আৰু চব কিবা লাগে বুলি কান্দি আছে। আৰু ওচৰতে বাৰ্থডে আছিলে আৰু এইটো মই বনোৱা কেক নহয়, এই বাইদেউ বনোৱা কেক হয়। হেপী বাৰ্থডে প্ৰিন্সি, সদায় ভালে থাকা। বাৰ্থডে খাই বৈ আহিলোঁ, এতিয়া ৰাতি বাজিলে 10টা। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।